ঘোষাটো মাৰি দিম তই কামুকিক চিনি পোৱা নাই মুখখন তোৰ দেখোন বৰ চলিছে এইকেইদিন তই মোবাইলটো চাই তোৰ মুখখন একে বৰ লাপাত কচুপাতকে চলিব লৈছে ঘোষাটো মাৰি দিম চিনি পোৱা নাই মই আমুকিক চিনি পোৱা নাই শাহুৱে কম মই তোৰ ঘোষা যদি মোক গোটেই গাঁৱত নাক ল'ব নোৱাৰা কৰিলে গোটেই মুখ ওলাব নোৱাৰা কৰিলে তই এসোপা কি ড্ৰেছ পিন্ধিছ খুল তই এসোপা কি ড্ৰেছ পিন্ধিছ এসোপা কি কৰি আছ খুল তুৰণ যা খুল এতিয়া খুল এসোপা মোক খালে মানুহে দেখিলে কি ক'ব গাঁৱত মই মুখ ওলাব নোৱাৰা হ'লো গাঁৱৰ মানুহে যদি কেতিয়াবাকে দেখে কি বুলি ক'ব মোক আমুকৰ ঘৰৰ বোৱাৰীজনীনো এনেকুৱা নে মুখে 10টা কথা শুনাব খুল তই এতিয়া খুল বুলি কৈছে এইবিলাক হে ৰ'ব মই এসোপা ড্ৰেছ পিন্ধি প্ৰায় কলৈকো যোৱা নাই নহয় মই ঘৰতে মই ধুনীয়াকৈ ৰিলছ এটা বনাইছোঁ আকৌ ধুনীয়াকৈ মই ৰিল এটা বনাম বুলি মই পিন্ধিছোঁ আকৌ আজিকালি চব ছোৱালী বোৱাৰী আপোনাৰ নিচিনা বুঢ়া বুঢ়ী বয়সৰ মানুহবিলাকেও চুটি কাপোৰবিলাক পিন্ধি পেলাই দেখা নাই মোবাইলত কি ধুনীয়াকৈ ৰিলছ বনাই থাকে মই ৰিল এটা বনাইছোঁ আকৌ একেবাৰে নহয় মই এনেকৈ নাচিছোঁ কি ধুনীয়াকৈ নাচিছোঁ এনেকৈ নাচি ৰিলছ বনাইছোঁ ৰ'ব আজিকালি চবেই পিন্ধায় মই একে পিন্ধি পেলাই তোমাৰ তহিলংকৈ ঘূৰি ফুৰা নাই নহয় মই ঘৰৰ ভিতৰতেহে পিন্ধিছোঁ একেবাৰে আপুনিও আহক মোৰ লগত ৰিল বনাই কেনেকৈ ধুনীয়াকৈ নাচিম আমি দুজনী শাহু বোৱাৰী নাচিম আকৌ একে মোবাইলত লিখি দিম ধুনীয়াকৈ ষ্টেটাছত একেবাৰে মাৰি দিম শাহু বোৱাৰী ৰিলছ বুলি ধুনীয়াকৈ লিখি দিম আকৌ আহক এনেকৈ নাচক মোৰ লগত কি এইবিলাক ৰিল চিল মই বুজি পাজি নাপাওঁ তোক খুলিবৰ কাৰণে কৈছোঁ নহয় তই ভালে কাপোৰযোৰ খোল এইবিলাক কাপোৰ পিন্ধ খুলি পেলাই মেখেলা চাদৰ এযোৰ পিন্ধ আগৰ বোৱাৰীবিলাকে এইবিলাক পিন্ধাটো দূৰৰে কথা উৰণি নোলোৱাকৈ ঘৰৰ ভিতৰৰ পৰা বাহিৰলৈকে নোলায় তই এইবিলাক কি পিন্ধিব লৈছ বোপাই মই মৰিলোঁ বৰ একে লেকচাৰ দিবলৈ আহিছে বৰ একে নীতি শিক্ষাত দিবলৈ আহিছে আজিকালি যে মডাৰ্ণ বোলা কিবা শব্দ এটা আছে বুজি নাপায় নেকি কিবা আপুনি আজিকালি দেখা নাই ৰাস্তাই ঘাটে ক'তো যাব নোৱাৰি বুঢ়ীবিলাকে আপোনাৰ নিচিনা বুঢ়ীবিলাকে চুইজাৰ পিন্ধি ওলাই মেক্সি পিন্ধি ওলাই মইনো একেবাৰে এইটো পিন্ধিলোঁ কিনো বেয়া কৰিলোঁ ক'তোতো একেবাৰে ডেমঙো ওলাই থকা নাই নহয় ঢাক খাইহে আছে চব পিনে একেবাৰে নিজৰ জীয়েকক ক'বচোন তেনেকৈ নিজৰ জীয়েকক হ'লে একেটা ক'ব নোৱাৰে মই যে লোকৰ ঘৰৰ ছোৱালী মই যে বোৱাৰী সেইকাৰণে মোক একেবাৰে এনেকৈ বান্ধি ৰাখিম বুলি ভাবিছে একেবাৰে নিজৰ জীয়েকক হ'লে একো কথা ক'ব নোৱাৰে বৰ একে নীতি শিক্ষা দিবলৈ আহিছে বৰ লেকচাৰ দিবলৈ আহিছে মডাৰ্ণ বুলিও এটা শব্দ এটা আছে মানুহে সময়ৰ লগত সময় খাপ খাব লাগে সময়ৰ লগত সময় মানুহ মিলিব জানিব লাগে আমি আপোনাৰ যুগৰ আমি মানুহ নহয় আমি আজি বৰ্তমান যুগৰ মানুহ সেইকাৰণে মই পিন্ধিছোঁ মইতো ক'লেও বাহিৰলৈ যোৱা নাই নহয় ঘৰৰ ভিতৰতহে পিন্ধিছোঁ মই ৰিল এটা বনাবলৈহে পিন্ধিছোঁ তাতে একেবাৰে ইমানকৈ মুখখন এনেকৈ আহিব নালাগে কি কলি একে ঘোষাটো মাৰি দিম তই কামুকিক চিনি পোৱা নাই মুখখন তোৰ দেখোন বৰ চলিছে এইকেইদিন তই মোবাইলটো চাই তোৰ মুখখন একে বৰ লাপাত কচুপাতকে চলিব লৈছে ঘোষা মাৰি দিম চিনি পোৱা নাই মই আমুকিক চিনি পোৱা নাই শাহুৱে কম মই তোৰ ঘোষা